নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছে দাদা তাৰ গাত তত নাই যিহেতু তাৰ বিয়া আৰু বুক জোৰোণ দিবলৈ আমি সকলোবোৰ ওলালোঁ ধুনীয়াকৈ সাজি কাচি। মোক কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাবচোন। আৰু এয়া মামীহঁতো ধুনীয়াকৈ ওলাই কৰি আহি আছে। তাৰপিছতে মামাহঁতেও সকলোবিলাক বস্তু জানেই বিয়া এখন হ'লে কিমান উৎসৱ হয়। আৰু এয়া আকাশী বা হয় আৰু মোৰ এয়া পেহীও হয় মামীও হয়, সম্পৰ্কটো দীঘলীয়া অকণমান। তাৰপাছত এয়া আমাৰ মামু মামী আৰু এয়া পেহী সকলোবিলাক একেলগে এনেকৈ ওলাইছে। আৰু এয়া সৰু খুৰা দেই, আৰু এয়া আমাৰ মামা, তাৰপিছত এইজন এজন খুৰা আহিছে মৰাণৰ পৰা। সকলোবিলাক ধুনীয়াকৈ ওলাই কৰি বহি আছে। কাম বনবিলাক গাড়ীত কিবা কিবি বস্তু উঠাইছে যি বস্তু লাগে। তাৰপিছত এয়া চাওক সকলোবিলাক ফটোত তাত বিজি একদম। আৰু এয়া পিংকি খুৰী দেই, ইমান ধুনীয়াকৈ ওলাইছে চাওকচোন। আৰু এয়া ডাঙৰ পেহী ধুনীয়া ব্লগ দি থাকে, আপোনালোকে চাব দেই, মৰম দিব। তাৰপিছত আৰু এজনী আমাৰ জেঠাই চাওকচোন, নলবাৰীৰ পৰা আহিছে ইমান দূৰৰ পৰা। তাৰপিছত আমি সকলোবিলাক ওলালোঁ জোৰোণৰ কাৰণে, বস্তুবিলাক লৈ মেলি একদম ৰেডি হৈ আছোঁ। এয়া আমি গাড়ীত উঠিলোঁ, একদম ৰেডি হৈ গ'লোঁ, কাৰণ কইনাৰ ঘৰ ওচৰতে যিহেতু পাই যামগৈ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আৰু নেক্সট ভিডিঅ'টো আপোনালোকক দি আছোঁ, চাই থাকিব দেই মোৰ ভিডিঅ'। আজিলৈ বাই বাই।